নমস্কাৰ বৰ্ণিকা ট্ৰেন্ডছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া আজি প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছো অৰ্গেঞ্জা আৰু টিস্যু কটনৰ কেইযোৰমান বগা জৰা। ইয়াৰে চাদৰখন হ'ব অৰ্গেঞ্জা আৰু মেখেলা আৰু ব্লাউজৰ পিছটো টিস্যু কটনৰ। এয়া এযোৰ গুলপীয়া কালাৰৰ খুবেই ধুনীয়া। এইখন চাদৰখন কাপোৰবোৰ একেবাৰে নতুন ডিজাইনৰ আৰু ইয়াৰ মেটেৰিয়েল কোৱালিটিও খুবেই ভাল। চাদৰখন ফিক্স পাৰীৰ হ'ব। এইখন মেখেলাখন ইয়াৰ মেটেৰিয়েলটো খুবেই ভাল। এইটো হৈছে টিস্যু কটন। ব্লাউজ পিচটো টিস্যু কটনৰ। ব্লাউজ পিচটো চিম্পুল কৈ ৰখা হৈছে। ইয়াত কেৱল পাৰীটো দিয়া হৈছে। এতিয়া দেখাব লৈছো আন এযোৰ। এযোৰ স্কাই ব্লু কালাৰৰ। এইখন ইয়াৰে চাদৰখন। দেখিছে ওচৰৰ পৰা চাই লওক। কাপোৰটো খুবেই ভাল। পিন্ধি খুবেই ভাল লাগিব, আৰামদায়ক হ'ব। এইখন চাদৰখন আৰু ইয়াৰ মেখেলাখন হ'ল এইখন। এইখন মেখেলাখন। এয়া হৈছে আন এযোৰ স্কাই ব্লু কালাৰৰ জৰা। ইয়াৰ কালাৰটো সেই আগৰ জোৰাতকে অলপমান বেলেগ। ইয়াৰে চাদৰখন এইখন। এই কাপোৰবোৰৰ প্ৰাইচ হৈছে 900 টকা। মেখেলাখন দেখাই আছো। কাপোৰবোৰ যদি আপোনালোকৰ পছন্দ লাগে তেনেহলে স্ক্ৰিনশ্বট লৈ আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব। এইখন মেখেলাখন। ইয়াৰ পিছত আন এযোৰ লৈ আহিছো। এইযোৰত মেহেন্দি কালাৰৰ ফুল দিয়া হৈছে। এইখন চাদৰখন। এইখন মেখেলাখন। আন এইযোৰ হৈছে ৰেড কালাৰৰ। ইয়াৰ মেখেলাখন এইখন। আন এযোৰ আছে ব্লু কালাৰৰ। ইয়াৰে চাদৰখন এইখন আৰু মেখেলাখন হ'ব এইখন। এতিয়া দেখুৱাবলৈ লৈছো এযোৰ হেণ্ডলুমৰ ৱাছ কটনৰ জৰা। ইয়াৰ কালাৰটো পিয়াজি কালাৰ। এইখন চাদৰখন। ইয়াত বগা আৰু মুগা বৰণৰ সূতাৰে ফুল দিয়া হৈছে। এইখন চাদৰখন। ইয়াৰ লগতে আছে এইকেইটা সাইড পাৰী। এইবোৰ সাইড পাৰী। ইয়াৰ মেখেলাখন দেখাই আছো। এইখন মেখেলাখন। এইযোৰৰ প্ৰাইচ হ'ব 1200 টকা। ব্লাউজ পিচটো ইয়াতো চিম্পুল কৈ ৰখা হৈছে। এইটো হৈছে ব্লাউজ পিচ। আন এযোৰ আছে বেগুনীয়া কালাৰৰ ৱাছ কটনৰ জৰা। ইয়াতো বগা আৰু মুগা বৰণৰ সূতাৰে ফুল দিয়া হৈছে। এইখন চাদৰখন।
ডিজাইনটো খুবেই ধুনীয়া ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব আমাৰ হোৱাটছআপ নম্বৰত মেখেলাখন চাই ল'ব এবাৰ এইখন মেখেলাখন দেখিছে ইমান ধুনীয়া ফুল দিয়া আছে ইয়াত এতিয়া আন এযোৰ ষ্টেপুল কটনৰ জৰা দেখুৱাবলৈ লৈছো এইযোৰ হৈছে বটল গ্ৰীণ কালাৰৰ ষ্টেপুল কটন ইয়াত সিলভাৰ কালাৰৰ গুণা ব্যৱহাৰ কৰা হৈছে এইটো চাদৰখন এবাৰ দেখাই দিছো ভালকৈ চাই ল'ব এইখন চাদৰখন দেখিছে গাটো ধুনীয়াকৈ বুটা দিয়া আছে ইয়াৰ সাইড পাৰি কেইটা চাই ল'ব এইকেইটা সাইড পাৰি মেখেলাখন চাব এইখন মেখেলাখন ব্লাউজ পিসটো এইফালে এইটো ব্লাউজ পিস আছে ধন্যবাদ আজিৰ ভিডিঅ'ত এই কেইজোৰে দেখুৱালো